ভগৱান, এই বিশাল পৃথিৱীত আমাৰ দৰে গৰীবৰ জানো অকণো স্থান নাই প্ৰভু। আমাৰ দৰে দুখীয়া জনতাক অকণমান দিবনে সহানুভূতি কোনোবাই প্ৰভু। কালুদা, কালুদা, হেই কালুদা। দিলীপ, মোৰ বুকুৰ ধন ভালে আছেনে দিলীপ? কালুদা, এই দিলীপ, কোৱা, কি ভাবি আছা? নীৰৱে কিয় আছা? নকওঁ কিয়? এই দিলীপ কোৱা। কালুদা, আপোনাৰ বুকুৰ ধন আৰু এই পৃথিৱীত নাই কালুদা, নাই। ভগৱান, হে প্ৰভু, দিলীপ সঁচাই কৈছানে তই? মোৰ বুকুৰ ধন আৰু নাই, তাৰ অবিহনে মই পৃথিৱীত জীয়াই থাকিব নোখোজো দিলীপ। মই তাৰ অবিহনে আজি অৱশ হৈ পৰিছো জানা, অৱশ হৈ পৰিছো। সেই বুলি জানি শোকত কাতৰ হৈ কাপুৰুষৰ দৰে গুচি যাবা? কাপুৰুষ? এৰা, কাপুৰুষৰ দৰে কিয় মৰিম? দুখ, কষ্ট, অভাৱ অনাটনৰ মাজত বিপ্লৱৰ বিজয় নিচান উৰুৱাই মই লক্ষ লক্ষ গৰীব জনতাক চিঞৰি চিঞৰি কম, তোমালোক ওলাই আহা, বিপ্লৱ কৰা। মুঠিয়ে মুঠিয়ে টকা পাবলৈ হ'লে তোমালোকে সেই নিষ্ঠুৰ ধনীসকলৰ পেটত চুৰি বহুৱাই দিয়া, চুৰি বহুৱাই দিয়া। কালুদা, তোমাৰ গৰীব কালুদা মৰি গৈছে দিলীপ। আজিৰ পৰা মই এই ব্যস্ত চহৰৰ বুকুত অভিনয় কৰিম, বহুত পোৱাৰ আশাৰে আৰু বহুত দিয়াৰ আশাৰে। ন্যায়ৰ দণ্ড হাতত লৈ নিষ্ঠুৰ শোষকক দমন কৰি এই লক্ষ লক্ষ গৰীব জনতাৰ বুকুত মই হাঁহি ফিৰাই আনি হৈ পৰিম দেশৰ বুকুত এক বিৰাট বিভীষিকা।